সমষ্টিত 40টাতে বুথ সন্মিলন পাতিছোঁ। এইটো আমাৰ সাব ডিভিজনৰ আণ্ডাৰত ছুপাৰভাইজাৰ সমষ্টিত লাষ্ট আমাৰ বুথ সন্মিলন আছিলে। আজি আমাৰ যে 40টা সমষ্টিৰ বুথ সন্মিলন আজি এইটো শেষ হৈ গ'ল আৰু আপোনালোকে দেখা পালে বুথ কমিটিবিলাকৰ মেম্বাৰবিলাকে আহিছে। ইয়াতে ক্লোজ টু 3000 বুথ কমিটি মেম্বাৰ 71 বুথ কমিটিবিলাকৰ পৰা আহি পাইছে। গতিকে ছুপাৰভাইজাৰ সমষ্টি যে UPPL জিকিলে আজি ডিক্লেয়াৰ কৰিব পৰা হৈ গ'ল। UPPL যে জিকিলে আজি ডিক্লেয়াৰ কৰিব পৰা হৈ গ'ল বুলি মই ক'লোঁ অলৰেডি। ছুপাৰভাইজাৰ যে UPPLৰ হাতত আহিব এইবাৰ এইটো খাটাং আৰু ফাইনেল। আৰু আপোনালোকে চাব এইবাৰ মেক্সিমাম সমষ্টিতে 40টা সমষ্টিৰ মেক্সিমাম সমষ্টিতে 25টাতকৈ অধিক MCLA জিকি পেলাই প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত BTRত 2025ত চৰকাৰ গঠন হ'ব। 40টা সমষ্টি টোটেল 3200 বুথ 3200 বুথ কমিটি আমাৰ মানে গঠনটো শেষে হৈ গ'ল। গঠন এক বছৰ আগতে শেষ হৈ গৈছে। বিভিন্ন এক্টিভিটিজ কৰিছোঁ। এইটো আমাৰ ফাইনেল কালমিনেশ্যন ইভেণ্ট যোনটো আমাৰ বুথ সন্মিলন। চ' বুথ কমিটিৰ কাম কাজ আমাৰ শেষ হৈ গ'ল। লাষ্টত গৈ পেলাই আমাৰ এটা বুথ সন্মিলন হৈ গ'ল 40টা সমষ্টিত। গতিকে আমাৰ BTRত যিমান বুথ কমিটি আছে তাতে আমি ইলেকশ্যন খেলিবলৈ এতিয়া একদম প্ৰস্তুত ৰেডি। যেতিয়াই নিৰ্বাচন এনাউন্স হ'ব তেতিয়াই আমি নিৰ্বাচন খেলিবলৈ একদম ৰেডি হৈ আছোঁ। এতিয়া কেইটা সমষ্টিত খেলিব কেইটা সমষ্টিত নেখেলিব এইটো নেতৃবৃন্দৰ ওপৰত ডিপেণ্ড কৰিব। আমাৰ নেতাসকলে এইটো ডিচিশ্যন ল'ব। ডিচিশ্যন লৈ পেলাই আমাক জনাব। আমি কৰ্মী হয়, আমাৰ কাম কৰিব লাগে। আমি কাম কৰি আছোঁ 40টা সমষ্টিতে 3200 বৰ্ডতে আমি কাম কৰি আছোঁ। 420টা আমাৰ BCDCতে আমাৰ কাম চলি আছে। গতিকে আমি প্ৰত্যেকটো গাঁও প্ৰত্যেকটো চুবা প্ৰত্যেকটো ফেমিলিত ৰিচ আউট কৰিছোঁ। এতিয়া আমাৰ লিডাৰশ্বিপে যেতিয়াই ডিচিশ্যন লৈ পেলাই যে কিমানটা ছিটত খেলিব 40টাত খেলিব না 25টাত খেলিব না 30টাত খেলিব এইটো আমাৰ লিডাৰশ্বিপে আমাক জনাব। যেতিয়াই জনায় তাৰ কাৰণে আমি মানে প্ৰত্যেকটো সমষ্টি য'তে য'তে আমি খেলিম তাতে জিকি অহাৰ কাৰণে আমাৰ এটা কেপাচিটি আছে আৰু তাৰ কাৰণে আমি প্ৰস্তুত হয়।